যাম পথাৰত মাছ মাৰিবা নেকি এইটো আজি আৰু আমাৰ আজি মাছৰ ইমানে উজান উঠিছে কি চাই অলপ যদি ভাল লাগিলে এইখিনি মানে যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়া চেনেলটো লাইক কৰি দিব সাবস্ক্ৰাইব কৰি দিব এই ভাই হাত যদি ভাই এইখিনি চলি আছে অতন জনাইছোঁ মই এটা অন্য ভিডিঅ'লৈ তো এতিয়া প্ৰথম মই ভালত যাম আলু চকাত তো আলু চকাত যাওঁ তাৰপিছত আজি আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ বম চাই থাকিবা ভিডিঅ'টো আমি গাঁৱলীয়া ঘূপ মৰা এন্ধাৰ ৰাতি গেলা দাৱনীয়া পিছল বাট বিহুতে বলীয়া ঘূপ মৰা। তো আৰু এতিয়া মই বন্ধন অফিচ পালোঁ আহি তাতে মা ভিতৰত গৈছে তাকে মই এতিয়া অলপ ৰখি আছোঁ ইয়াতে এনেই দেখিছে বহুত ধুনীয়া এনে মানুহৰ ঘৰৰ ইয়াতে মই ৰখি আছোঁ আৰু মই এতিয়া আলু চকাৰ পৰা আহিলোঁ আহি উঠি কিনে এতিয়া আমি মায়ে যাম পথাৰত মাছ মাৰিবা নেকি এইটো আজি দেখুৱাই আছোঁ একদম ধামাকা তাৰপিছত প্ৰথম মাছ মৰাটো মানে পথাৰৰ মাজত এই ঘৰত নেকি মাটি আনিছিল তাতে খান্দি থৈ দিয়া আছে তাৰপিছত বঢ়িয়াকৈ তাতে মাছ ওলাইছে আমি চাই থৈ আহিছোঁ তাৰপিছত এতিয়া পূৰা মাছ মাৰিম জাঠাই লৈ যাম কিবা কৰি যাম গোটেইখিনি কৰি দিম তাৰপিছত চাই থাকিব আজি ভিডিঅ'টো আৰু এনেকৈ মই এতিয়া আমি আহি আছোঁ মই এইফালে লগত খালে লৈ আহিছোঁ তাৰপিছত এতিয়া মাছ মাৰিম তাৰপিছত চাই থাকক গৰমত মুখখন অৱস্থা নোহোৱা হৈছে ঘামি পেলাই এতিয়া খালে লৈ আহিছোঁ তো এয়া আমি মাছ মাৰিব আহিলোঁ এয়া ইয়াতে দুৱা মুখখন বান্ধি আছে মনে মনে ক'ব লগা হৈছে মাছকেইটা যায় বুলি মাছ নাই সেইকেইটা মাছ পাইছোঁ মেইন মাছ আছে ইয়াতে এনেই মাছৰ অলপমান পানীখিনি কুয়া কৰি মাৰিছিলোঁ আৰু আমাৰ আজি মাছৰ ইমানে উজান উঠিছে কি ক'ম একদম কিমান মাছ মই মাৰিলোঁ যায় তাৰপিছত পুঠি মাছ নে কি সেয়া পালোঁ 7টামান একো মাছ চাছ নাই আজি দিছিলে তাৰমানে সেইটো কালি পৰহি মানে সোমাব আৰু আজি ৰ'দ চ'দ নাই পানী গৰম হোৱা নাই মাছ সোমোৱা নাই কাৰণে আকৌ কালি পৰহি মানে মাৰিম তাৰপিছত দেখুৱাই আছোঁ বাৰু আজি বাৰু নাপালোঁ ইমান হ'লেও আহিলোঁ আৰু মনৰ শান্তিটো মাৰিলোঁ আহি আৰু এতিয়া মই গা পা ধুই পুৰা ৰেডি হৈ ল'লোঁ তাৰপিছত মাছ চাছ নাপালোঁ আৰু কি কৰিম আৰু এটা কথা শুনক যদি মোৰ এনেকুৱা ভিডিঅ'গিলা চাই ভাল লাগে তেনেহ'লে লাইক কৰি দিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব গোটেইখিনি কৰি দিব অলপ ধামাকা ভিডিঅ' আনি আছোঁ বাৰু অলপ মাজে মাজে জষ্টটো নোহোৱা হৈ যায় আপোনালোকৰ যদি অলপ মৰম চেনেল তেতিয়াহ'লে আৰু পুৰা হৈ যাব তাৰপিছত আৰু চাই থাকিব তো এতিয়া মই দেখাব ওলাইছোঁ মই আমাৰ ঘৰৰ কিমানখিনি কাম কৰিলা ইয়াৰ আগত যি ভিডিঅ'টো দেখাই দিছিলোঁ আমাৰ ঘৰৰ কাম আৰম্ভ কৰা এতিয়া মই দেখুৱাই আছোঁ আমাৰ কিমানখিনি কাম হৈ গ'ল তো গোটেইখিনি দেখুৱাই আছোঁ আৰু চাই থাকক তো এয়া দেখিছে মই ক'ত আছোঁ ভিতৰত তো তাৰমানে আমাৰ যিখিনি কৰিব লগা আছিল ভেটিটো গোটেইখিনি ভিটিনে কি বুলি বা কয় নাজানো তাৰপিছত যিটো আমাৰ কমপ্লিট হৈ গ'ল তাৰপিছত মই এতিয়া তাৰ ভিতৰতে আছোঁ দেখুৱাই আছোঁ আৰু তাৰপিছত চাই থাকিব আৰু এয়া গোটেই ভিটিটো কমপ্লিট হ'ল আৰু আমাৰ এইটো গৰুটো ইয়াতে হ'ব ভাখেৰী ইয়াতে হ'ব মন্দিৰৰ খুঁটা পুতি থৈ দিছোঁ আৰু মানে হ'ল আমাৰ এডাল কালি টেঙাৰ গাছ তো এটা সৰিয়ে আছে আৰু এইটো এটা লাগি আছে তো একদম ওচৰৰ পৰা দেখুৱাই দিছোঁ এয়া
তো আৰু এতিয়া মই আমাৰ মধুৰিআমৰ তলত আহিছোঁ মধুৰিআম যি পৰা ক'ব পাৰি এতিয়া মানে বহুত লাগি আছে এতিয়া তাকে মই ইমান ভাল নাপাওঁ আৰু গেষ্টিক হৈ তাকে এতিয়া খাম এতিয়া অলপ কেইটামান পাৰিম আগতে দেখুৱাই আছোঁ এতিয়া একদম একদম কি মস্তি হৈ আছে একদম মই খালী হ'ল ইয়াতে এটা ছিঙি আনিছোঁ বঢ়িয়া মিঠা আছে মোৰ ৰুমটো যে কিয় ইমান গৰম মই ভাবি নাপাওঁ মই ইফালে এখন ওপৰত ফেন আছেই মই বাৰু দেখুৱাই দিছোঁ এইখন ফেন মই এইখন ফেন দি থৈ দিছোঁ দি থৈ দিয়াৰ পিছত মোৰ ৰুমত ইয়াতে খিৰিকী ইয়াতে 4খন ইফালে এয়া আছে 4খন এই ওপৰত আছেই তাৰপিছত ইফালে আছে মই বাৰু সেয়াকে খুলি কেতিয়াবা থৈ দিওঁ কেতিয়াবা বেছি টাইম নেদোঁ কিন্তু কেতিয়াবা খুলি দিওঁ বতাহ আহিলে তাৰপিছতো মোৰ ৰুমটো কিয় ইমান গৰম মই ভাবি নাপাওঁ একদম চিলিংখনো আছেই এটা চিলিং লগাৱা আছেই গোটেইখিনিয়ে আছে কিন্তু বহুত গৰম কাৰণটো হ'ল মোৰ পুৱা যেতিয়া ঘুমে উঠাৰ আগতে মই মোৰ ৱালত পোহৰ ৰ'দ পৰে কিন্তু তাৰ কাৰণে মোৰ হাতত এটা চলিউশ্যন আছে মই 2খন ফেন ব্যৱহাৰ কৰোঁ এখনে কাম বহুত কি হয় 2খন ব্যৱহাৰ কৰিম মই এইখন 2খন ন' টেনশ্যন এখনত ঠাণ্ডা পৰা নাই 2খন ব্যৱহাৰ কৰিম 2খনত পৰা নাই 3খনত ঠাণ্ডা পেলাম মই ন' টেনশ্যন বনাই আছোঁ মই আৰু নহ'লে খং উঠি যাব এখন খিৰিকী চাই কৰি থৈ দিম ঘৰকে বতাহ আহিছোঁ ৰ'দ দিলেই গৰম ৰ'দ আহিছোঁ কি টেনশ্যন বনাবাহে লাগে ঠাণ্ডাহে বনাব লাগে আৰু আজি যদি এই আপোনালোকৰ ভিডিঅ'টো চাই অলপ যদি ভাল লাগিলে এইখিনি মানে যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট কৰি দিবা একদম গোটেইখিনি কৰি দিবা মই এনেকুৱা আৰু ধামাকা ভিডিঅ' লৈ আহি আছোঁ তো আজি বাৰু বহুত দীঘলীয়া নক'লোঁ অলপমান দিলোঁ তাৰপিছত আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব তাৰপিছত এনেকুৱা আৰু বহুত দেখুৱাই আছোঁ মই গোটেইখিনি কৰি দিম গোটেইখিনি দেখুৱাই দিম তাৰপিছততো বেছিকৈ কৈ আছোঁ বাৰু সেইটো মই গম পাইছোঁ সেইকাৰণে আৰু তাৰপিছত নকওঁ আৰু এতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰি দিলে নাই পূৰা লগে দি দিব আৰু মই এনেকুৱা ভিডিঅ' লৈ আহি আছোঁ আৰু এটা কথা মই ক'ব লৈছোঁ কিছুমান মানুহে এইবিলাক মধুৰিআম মানুহে কিনি খায় কিন্তু আমাৰ ঘৰত এতিয়া সফিয়ামৰ গাছ বাৰু বেছিকৈ লাগি আছে গাছ নহয় তাকো সফিয়াম বেছিকৈ লাগি আছে কিন্তু আমাৰ ঘৰত খোৱা কোনো নাই ময়ো নাখাওঁ বা বাৰু গুৱাহাটীতে থাকেই দেউতাই নাখায় মায়েও নাখায় ওচৰ চুবুৰীয়া মানুহ কোনোৱে নাখায় কাৰোবাক যদি মাতি পেলাই খোৱাবা খোজোঁ নাখাওঁ বুলি কৈ কি কৰিম এতিয়া বেলেগে কিনি খায় আমাৰ এনেই দিলেও নাখায় সেইকাৰণে কাটিয়ে দিওঁ নেকি বাৰু মই তাকে ভাবিছোঁ আৰু কাটিও দিব পাৰোঁ ঠিক নাই ন এই ভাই হাত যদি ভাই এইখিনি মানে হ'লেও যদি চেনেল ভুলৰ ওপৰত মোৰ ভুল হৈছে আজি ভুলৰ ওপৰত ভুল এই থপৰিটোত একো নোহোৱা গৈছে যদি অলপ মানে ভাল লাগিল ছাবস্ক্ৰাইব লাইক কমেণ্ট আৰু যদি বেয়া লাগছি ডিছলাইক আনছাবস্ক্ৰাইবটো নকৰিবি দেই মনটো বহুত দুখ লাগি যায় কিন্তু ছাবস্ক্ৰাইবটো কৰি দিবা মই বহুত শান্তি পাম তো আজিলৈ বাই বাই বম অলপ